নমস্কাৰ, সীমা জুলিয়াছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় ভালে আছে, আমাৰো ভালে। আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এইখিনিতে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোৰ আগৰ ভিডিঅ'ত যিদৰে খুব সুন্দৰকৈ সঁহাৰি জনাইছিল, আগলৈ এনেদৰে মোৰ ভিডিঅ' চাই মোক সঁহাৰি জনাব বুলি আশা কৰি আকৌ এটা নতুন ভিডিঅ' আপোনালোকলৈ আজি আগবঢ়াইছোঁ। আৰু এয়া ভিডিঅ' দেখি হয়তো আপোনালোকে গম পাইছে, এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰৰ সমূহ যুগনীয়া গাঁৱৰ ৰাইজৰ সহযোগত যি ভাগৱতৰ ভাওনা অনুষ্ঠিত কৰা হৈছে, তাৰে এয়া আগদিনাৰ ভিডিঅ' অকণমান আগবঢ়ালোঁ। আৰু এয়া নামঘৰৰ ভাগৱতৰ আগদিনাখন সকলো ৰাইজে এয়া কাম কাজত লাগি আছিল, তাৰে অকণমান ভিডিঅ' আপোনালোকলৈ। আৰু নামঘৰত বহুতো কাম থাকে, সেইবাবে সকলোবিলাকে লাগি ভাগি নামঘৰত আগদিনাখনো বিভিন্ন কামবিলাকত সকলো ব্যস্ত হৈছিল। আৰু এয়া নামঘৰৰ ভিতৰৰ ভাগো খুব সুন্দৰকৈ ভাগৱতৰ বাবে সজাই পৰাই তোলা হৈছিল, তাৰে অকণমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু হয়তো এয়া চিৰযুগমীয়া হৈ ৰ'ব। আৰু এনেদৰেই এই ইউটিউবতে মই এই স্মৃতি সাঁচি ৰাখিবলৈকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে চাব বুলি আশা কৰিছোঁ আৰু সকলোকে চাব বুলি আশা কৰিছোঁ। আৰু মই এই ভাগৱত ভাওনাৰ ভিডিঅ' দুটা ভিডিঅ' হিচাপে দিব লাগিব, কাৰণ বহুতো দীঘলীয়া হৈ যায় নহ'লে। গতিকে আপোনালোক সকলোৱে শেষলৈকে চাব। আৰু এয়া হৈছে ভাগৱত ভাগ আমাৰ নামঘৰত নাই, সেইবাবে বেলেগ নামঘৰৰ পৰা আনিছিলে। আৰু সেই আমি ভাগৱত ভাগ আদৰিবৰ বাবে সকলোখিনি আগবাঢ়ি গৈছিলোঁ নামঘৰৰ গেটৰ সন্মুখলৈ। আৰু এয়া হৈছে ভাগৱত আৰম্ভ হোৱাৰ আগদিনাৰ ভিডিঅ'। গতিকে সমূহ ৰাইজে ইয়াতে একতা কৰি পেলাই ইয়াতে শ্ৰৱণ কীৰ্তন শ্ৰৱণ কৰা মানুহৰে তেখেতসকলে এই সীমা জুলিয়াছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে জেঠৰ 11 তাৰিখ 26 মে'। এয়া আমাৰ
নামঘৰত ভাগৱত আৰম্ভ হৈ গ'ল আৰু ময়ো অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু আপোনালোককো অকণমান দেখুৱাম আমাৰ ভাগৱতৰ কেনেদৰে চলিছে নামঘৰত। গতিকে ভিডিঅ' আৰম্ভ কৰি দিলোঁ, গতিকে শেষলৈকে চাই থাকিব, সকলোখিনি দেখুৱাম আৰু আজি আৰু কাইলৈ ভিডিঅ'ত। এতিয়া নামঘৰ ভিতৰলৈ গৈ লওঁ। এয়া হৈছে ভাগৱতৰ প্ৰথম দিনাখনৰ প্ৰথম কাৰ্যসূচী অৰ্থাৎ পতাকা উত্তোলনৰ শুভ মুহূৰ্ত। এয়া হৈছে আমাৰ ভাগৱতৰ দ্বিতীয় কাৰ্যসূচী অৰ্থাৎ ভাগৱত ভ্ৰমণ কাৰ্যসূচী আৰু এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী সময়ৰ প্ৰতি লক্ষ্য ৰাখি নামঘৰৰ চাৰিওদিশে প্ৰদৰ্শন কৰা ভাগৱত প্ৰতিষ্ঠা কৰোৱা হয়। আৰু নিজ গাঁৱৰ ভাগৱত হিচাপে এইবাৰ ভাগৱত ভাগ প্ৰথমবাৰৰ বাবে আমাৰ অৰ্থাৎ দেহাৰ দেউতাকে মূৰত লৈ ভাগৱত প্ৰদৰ্শন কৰাইছিল আৰু এইবাৰ তেওঁ প্ৰথম কৰিছে এই কাম। গতিকে এই কাম কৰোঁতে তেওঁ যদি কিবা অপৰাধ হৈছে সকলোখিনি অপৰাধ ভগৱান তথা ভকত বৈষ্ণৱ যে ক্ষমা কৰে, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে এই ভাগৱত ভাগ আমাৰ যুগনীয় গাঁৱৰ নামঘৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে। গতিকে আমাৰ সঁচাকৈ বেলেগ ধৰণৰ এটা বুজাব নোৱাৰা অনুভৱ হৈছে। আপোনালোকক ভাষাৰে আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ। সেইবাবে আপোনালোকলৈ প্ৰতিটো ভিডিঅ' প্ৰতিটো কাৰ্যসূচী আপোনালোকলৈ কম পৰিমাণে হ'লেও আগবঢ়াইছোঁ। গতিকে আপোনালোকে সকলোৱে কেনেকুৱা হৈছে জনাবলৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া ভাগৱত পাঠৰ আৰম্ভণি খুব সুন্দৰকৈ হৈ গ'ল। কৃষ্ণ কৃষ্ণ যাত্ৰা প্ৰভাৱ জয় জয় কৃষ্ণ দেৱ পূৰ্বতে গালি পাৰি চলি যাম ঘৰে নৱম বালক পাছে ভৈলাই উত্থাপন পৃথিৱী কঠিয়া মাতে হৰিল জীৱন পুত্ৰ নিয়মিত কৃষ্ণ ভাগ পাই কতো তাৰ ভয় নাই কৃষ্ণ কথা জানা ভাগৱত কথা পৰিবাৰ ইহাৰত কাজোক জীৱা কিছু দিয়ে ভকত বতলে তাহাঁতে সহুৱে কণ্টো ব্ৰহ্ম দেখি যাক জানিতে নপাৰি সাহিত্য আমাৰ ভাগৱত ভাগত ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহুতো ভক্তৰ সমাগমে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এই ভকত বৈষ্ণৱসকলক সেৱা শুশ্ৰূষা কৰোঁতে আমাৰ যদি কিবাখিনি অপৰাধ হৈছে তেওঁলোকে যেন ক্ষমা কৰে। মোৰ এই ভিডিঅ'ৰ জৰিয়তে মই তাকে তেওঁলোকক জনাব বিচাৰিছোঁ। কাৰণ অজানিতে বহুতো দুখ কৃতি ৰৈ যায়, সকলোৰে ভুল হয়েই কিবা নহয় কিবা এটা। সেইবাবে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ সকলো আমাৰ ৰাইজৰ হৈ। আৰু দেৰগাঁৱৰ পৰা মোৰ লগৰ অৰ্থাৎ দেহাৰ স্কুলৰ ফ্ৰেণ্ডৰ মাক কেইবাগৰাকীও আহি আমাৰ নামঘৰত ভাগৱতত দেখা দিলেহি। গতিকে তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ, তেওঁলোক ইমান দূৰণিৰ পৰা আমাৰ নামঘৰলৈ অহাৰ বাবে। আৰু আজি ভাগৱতৰ প্ৰথম দিনা প্ৰথম কাৰ্যসূচীৰ এই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আকৌ দ্বিতীয়টো ভিডিঅ' আপোনালোকলৈ অতি সোনকালে আগবঢ়াম। গতিকে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।